গুড মৰ্ণিং বন্ধুসকল, কেনে আছে? নিশ্চয় সকলোৰে ভাল। আৰু মই আনলাকি কুফা 2.0 মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। সৰস্বতী পূজা বুলি ওলাই আহিলোঁ, গতিকে কিনো হ'বলৈ গৈ আছে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এইকেইটা আমি দেই আনলাকি কুফাকেইটা 2.0 এখন আগত গোটেই ৰঙিলি পমিলি। মই এতিয়া কি কওঁ বাৰু গাইজ, আপোনালোকে কওক এতিয়া মই কি কওঁ। লগৰকেইটাৰ সৈতে ঘুগুৱা দৌলতে এপাক মাৰোঁ বুলি আহিলোঁ। ভেলেণ্টাইন ডে', সৰস্বতী পূজা আৰু আলিয়া ইলিগাং, লগতে ব্লেক ডে'ও হয় আজি। গতিকে শ্বহীদসকলক ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। য'তে আছে তেখেতলোকসকলে থাকক। আৰু আমি এয়া ঘুগুৱা দৌলৰ মেইন সন্মুখ ভাগলৈ সোমাই আহিলোঁ। কমিটিয়ে কিবা কিবি কৰি আছে, যিহেতু 8 মাৰ্চত শিৱৰাত্ৰি আছে আৰু খুব ডাঙৰকৈ শিৱৰাত্ৰি হয় ঘুগুৱা দৌলত। হাজাৰ হাজাৰ মানুহৰ ভিৰ হয়। আপোনালোকেও আহিব, দৌল ডাঙৰীয়াৰ আগত আপোনালোকেও কিবা বিচাৰিব পাৰে। আৰু এইবাৰ লগৰকেইটাৰ সৈতে দৌলৰ চাৰিওপাশটো এপাক ঘূৰো বুলি ল'লোঁ। আৰু দেখিছেই নহয় ৰঙা নীলা কি দে চাব আৰু দেই। ভেলেণ্টাইন ডে' লগতে সৰস্বতী পূজা পৰিছে। চালিয়া হৈ আহিছে চববোৰ। গোটেই ৰামধেনুখন যেন ঘুগুৱা দৌলতে পৰি দিলেহি আৰু দেখিছেই নহয় ভেলেণ্টাইন ডে'ৰ প্ৰভাৱটো। তো এইবোৰ আৰু চলি আছে। আমি ছিংগুলবোৰে এনেকৈ ঘূৰি ফুৰিছোঁ আৰু লাহেকৈ অনাই বনাই। একো নাই, লোকৰ জমিছে আমাৰ জমা নাই আৰু সেইটোৱেই। ভাইটিকেইটাই লগ পাই 1K ছাবস্ক্ৰাইবাৰৰ কাৰণে পাৰ্টি খুজিছে আৰু দিম বুলি কৈ আৰু সিহঁতৰ মনটো ভাল লগাই থৈ আহিলোঁ। কি হাঁহি মাৰিছে, একদম ফিদা কৰি দিব। আৰু চাওকচোন এয়া ভেলেণ্টাইন ডে'ৰ কি সাংঘাতিক প্ৰভাৱ পৰিছে। চবে একদম নিজৰ কামত লাগি গৈছে আৰু চাবলৈ বাকী নাই। অৱশেষত যেনিবা আমাৰ ঋতুৱেও গাৰ্লফ্ৰেণ্ডক লৈ আহিল আৰু দৌলৰ গেটতে বহি আছে। খুব লাজ কৰিছে ভিডিঅ' কৰাৰ কাৰণে। বেলেগ গাৰ্লফ্ৰেণ্ডে দেখিবও পাৰে নেকি, আছে চাগে কোনোবা। দৌলৰ পৰা আকৌ আমি মায়াবিনীলৈ উভতি আহিলোঁ। এয়া দেখিবলৈ সেনেকুৱা আকৌ গম আৰু কি জোচ উঠিলে নাজানো, গোটেইকেইটাই পুৰা পাঞ্জা খেলাত লাগি গ'ল। আকৌ উইনাৰ ৰবা মাৰি দিম ন মই। কি কোৱা ভাস্কৰ, মাৰা ৱা, এই ছোৱালী চাব আহিছে দেই। আৰু আমাৰ ভাস্কৰে ফটো মাৰিব লাজ কৰিছে মানুহজনীৰ লগত। এনেকৈ হ'ব, এনেকৈ নহ'ব। নতুনকৈ বিয়া পাতিছে তো ফটোটো মাৰিব লাগিবই। আৰু এয়া আকৌ আমি এক পাক ঘূৰি দিওঁ বুলি গোটেইকেইটাই লাইনটো ল'লোঁ আৰু। ये जो चील है ये यहाँ क्यों उड़ रहे हैं? ये चील यहाँ क्या कर रहे हैं बताओ मुझे। अरे कहना क्या चाहते हो? আৰু এইবাৰ কান্তই ছোৱালীবোৰৰ লগত অলপ ধেমালি কৰোঁ বুলি ক'লে। ময়ো ক'লোঁ কৰ আজিৰ দিনটোত পাৰি চবকে। আৰু যেনি ছোৱালী দেখিছেই নহয়, আৰু খুব যোৰাকেও আহিছে। আৰু এয়া কান্তই ছোৱালীবোৰৰ লগত ধেমালি কৰিব লৈছে। হেল্ল'
তোৰ মালটোক কেতিয়া পঠিয়ালি দাই সুধিব मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना শান্তৰ সৈতে লগ লাগি ছোৱালীবোৰৰ লগত অলপ ধেমালি চেমালি কৰিয়েই আমি দলৰ পৰা বিদায় ল'লোঁ। আকৌ মায়াবিনীলৈ গোটেইকেইটা ঘূৰি আহিছোঁ আৰু ভাল লাগিল দলত ইমানখিনি ল'ৰা ছোৱালীৰ ভিৰ দেখি। অনাগত দিনতো এনেকৈ আকৌ হৈ থাকক ভিৰ ভাৰবোৰ। অনুষ্ঠানবোৰ আহি আছে, 8 তাৰিখে শিৱৰাত্ৰি আহি আছে, তেতিয়াওতো মানুহ ধেৰ হ'ব। আৰু আমাৰ এই উস্তাদকেইটাক চাওকচোন, সদায় স্কুললৈ আহি এনেকৈ সিহঁতি স্থান কৰি থাকে চাইকেলবোৰ আৰু কম ৰিক্সত কৰে এনে বাৰু সিহঁতি তেনেকৈ পাৰে আৰু। এয়া আমি আকৌ মায়াবিনীত বহিছোঁহি। দলৰ বাউণ্ডাৰীটো খুব ডাঙৰ আছিল, দুপাককৈ মাৰি দিলোঁ, খুব ভাগৰো লাগিল। আৰু মই আনলাকি কোপা 2.0 আপোনালোকৰ মাজৰ পৰা আজি বিদায় মাগিছোঁ। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বোৰ দি যাব বুলি আজিলৈ ধন্যবাদ।